যেতিয়া জিম জইন কৰিছিলোঁ আব্বাই কৈছিল জিম জইন কৰি কি লাভ, একো লাভ নাই। আজি পথাৰত 22 মোন ধান হৈছে, মানে পথাৰতে চপাইছোঁ। এতিয়া পথাৰৰ পৰা ঘৰত লৈ যাব লাগে। আব্বাই কৈ আছে আমাৰ পেহেলবানটো ক'ত। এতিয়া মানে পেহেলবান হৈ গ'লোঁ মই, মানে ধান ল'ব লাগে যে। কামৰ সময়ত মানে বিৰাট উৎসাহ দিব জানে ন, মাক দেউতাকে বিৰাট উৎসাহ দিব জানে। কেনেকৈ উৎসাহ দিলে কাম কৰে আৰু ল'ৰা ছোৱালীবিলাকে বৰ জানে। দেখাই আছোঁ কিমান ধান চাওক, কিমান ধান হৈছে, 22 মোন ধান হৈছে। এইখিনি গোটেই বস্তা, আল্লাহ ইমান বস্তা, এই গোটেইখিনি মই ল'ব লাগিব। এই যে ঘৰ তালৈ লৈ যাব লাগিব। পেলবান